তো স্বাগতম তো নিউ ব্লগ আৰু আজি আপোনালোক দেখাবলৈ যাই আছোঁ হৰগুৰি মন্দিৰ জানেই হৰগুৰি মন্দিৰটো আছে আমাৰ তেতেলাত ততে তো অসমৰ ডিপুৰ ঘৰো তেতে তো একেলগে সি মোক মাতিলে আমি আহি পিনে দেখাই আছোঁ তো সেইটো গাড়ী লৈ আছে তো দেখালোঁ আপোনালোক দেখাই আছোঁ চাই থাকিব শেষ হ'লে ভিডিঅ'টো যদি কোনোবা নতুন ছাবস্ক্ৰাইব কৰি দিব তো ব্লগ দেখাই আছোঁ তো আহি থাকোঁতে আমি দেখা পালোঁ অসমৰ দ্বীপ মানে ইয়াত তাতে আহিছিলোঁ ই মোক লৈ আহিলে তাতে কিবা এটা কয় আৰু কি লেভেল দি থকা আমি ঘূৰি আহিব প্ৰথম তাৰপিছত কিবা এটা হ'ব আৰু গাইছ এই সেইটো ৰিয়েল গেট কিন্তু আমি আহিছোঁ পিছফালৰ গেটেদি আপোনালোক পিছফালৰ গেটেদি হ'লোঁ হৰগুৰি ধাম তো ব'লক মোৰ লগত দেখাইছোঁ প্ৰৱেশ কৰাৰ লগ দেখিব এইটো হৰগুৰি মন্দিৰ এফালে আছে আৰু এই গাইজ বহুত গাড়ী তো এইটো মন্দিৰটো চাওক নাই বাৰু কি বুম লগা হৈছে যাওঁ একবাৰ সেৱা চেৱা কৰিও দেখাইছোঁ চাইডক শাওণ মাহৰ কাৰণে ইয়াতে বহুত মানুহ হৈছে এনেও মানুহ থাকে কিন্তু শাওণ মাহত অলপ বহুত মানুহ থাকে আৰু গাইজ সেইটো হ'ল সেই মেইন গেট এই সেইফালে দিয়ে বেলেগে এইটো মেইন গেট আমি পিছফালে দি এণ্টাৰ কৰিছিলোঁ এইটো কিন্তু মেইন আমি আপোনালোকক দেখাই দিলোঁ বাৰু মেইন গেটটো আৰু এইটো হ'ল গাইজ নন্দী বুলি যেনেকুৱা গাইজ মহাদেৱৰ থাকে তো এইটো গৰু আৰু তো তাৰে গাইজ এইটো মূৰ্তি এটা বনাই থোৱা আছে চাওক কেনে লাগিছে আৰু গাইজ এইডাল বহুত ডাঙৰ আহঁত গছ জানেই আহঁত গছ এডাল দেখিলে গম পায় চাওক আহঁত গছ আৰু আমি অলপ যাওঁ ভিতৰে সেৱা কৰি লওঁ আপোনালোকে চাওক আৰু তাতে বাবা এটা আটা থাকে সেই ককাটোৰ লগতো কথা পাতি আছোঁ আৰু এই ভিতৰখন চাওক এনেকুৱা আনে গাইছে হৰগুৰি মন্দিৰৰ ভিতৰখন আপোনালোকে যদি কোনোবা অহা নাই ইয়াতে চাই লওক এতিয়া আৰু আহিব গাইছে ককা মন্দিৰটোৰ বিষয়ে কিবা অলপ কৈ দিয়ক ইয়াতে আমাৰ প্ৰায় 500 বছৰ আগত ইয়াতে গৰুসবিলাক গৰু চবে আছে গৰু চবে আহোঁতে ইয়াত এই গোসাৰ ওপৰত উঠছে নাজানে ফেলে উঠাৰ ভিতৰত ভাগৰি পৰি পৰে ফেলে প্ৰায় চিকিৎসা কৰাটো ভাল নাপায় 3 দিন পিছত সপান দেখালা যে ইয়াতে মই শিৱৰ পৰিয়ালটোৱে আছোঁ তোমালোকে যায় তাতে শৰাই এখন দিবা দিয়াৰ পিছত পিছতো ভাল পাব হয় গাঁৱৰ মানুহবিলাক আহিছে জংঘল কাটি চাবই ইয়াততো বিগ্ৰহবিলাক আছে থকাৰ পিছত শৰাই এখন দিয়াৰ পিছত ল'ৰাটো ভাল পালা পোৱাৰ পিছত তাৰ পৰা ৰাইজৰ মানুহ আহি পেলাই ইয়াত সুন্দৰভাৱে খেৰৰ চালিয়া বনাই দিলা বনাই দি প্ৰায় বহুত বছৰ চাৰিয়াতে থাকি বহুত মানুহ ইয়াত আহি পেলাই যাৰ ল'ৰা ছোৱালী হোৱা নাই বা বিয়া হোৱা নাই ক'ৰবাত গাৰ সহ্য হোৱা এনেধৰণৰ ইয়াত আহি পেলাই ঠগীবিলাক মৰাৰ পিছত যি ভাবে সেই পায় এই পাই থকাৰ পিছত এনেকৈ থাকে বহুত বছৰৰ পিছত টিঙৰ মন্দিৰ এটা বনালা টিঙৰ মন্দিৰটো বনাই থাকোঁতে এজন সেই বৰম্বৈ ছাইডৰ মুছলমান মানুহ এই আমাৰ মন্দিৰৰ কাষেদি হাতী ধৰিব যায় হাতী ধৰিব যাওঁতে সি ক'লা যে এই মন্দিৰটো কি শক্তি আছে যদি আচল শক্তি আছে আমি হাতী ধৰিব পাৰোঁ তেওঁ এটা পুখুৰী খান্দে এইবুলি বৰম্বৈ যি ফেলেনি মাম বুলি সেই মানুহজনৰ নাম তেওঁলোকে ধৰি হাতী ধৰিব যায় সেইবাৰতো 7টা হাতী পালা হাতী পোৱাৰ পিছত আহি ৰাইজক কয় যে ৰাইজসকল আমি ইয়াত কচুলো মুখেদি ইয়াত কি শক্তি আছে যিটো অলৌকিক শক্তি আমি যিহেতু হাতী 7টা ধৰিলোঁ ধৰাৰ পিছত তোমালোকক মই মন্দিৰ হ্ৰদত পুখুৰী এটা খান্দি দিয়াৰ কথা ভাবিছিলোঁ গতিকে ক'ত পুখুৰীটো খান্দি দিব লাগে তোমালোকক কোৱাছোঁ এই দক্ষিণ দিশত পুখুৰীটো খান্দি দিয়াৰ কাৰণে কোৱাত তেওঁলোকে পুখুৰীটো খান্দি দিলে দি চাৰকাই গছ গছনি ফুল ৰোৱাৰ পিছত যথেষ্ট যাত্ৰী তাৰপিছত এই প্ৰমাণবিলাক কম দিনৰ ভিতৰতে যি খোজে তাকে পাই থকাৰ বিনিময়ত ইয়াতে যিমান ল'ৰা ছোৱালী আহে শিৱ পূজা হওক একনাম কীৰ্তন হওক জানুৱাৰীত হওক প্ৰায় লাখ মানুহ হয় ইয়াত এই যিকেইটা শাওণৰ পূৰ্ণিমা এই পূৰ্ণিমাততো প্ৰায় 6,000-7,000 মানুহ হয় ইয়াতে যিমান মানুহ হয় সিমানকৈ পৰমান্ন ভক্ষ হয় আৰু সিমান যাত্ৰী ইয়াত ঠিক ভগৱানৰ ওচৰত প্ৰাৰ্থনালৈ যোৱাৰ পিছত যিখিনি ফল পায় সেইকাৰণে আমাৰ ইয়াতে যথেষ্ট মানুহ হয় প্ৰত্যেক দিনে হয় কিন্তু সময়কেইটা আৰু বেছি হয় ইয়াতে তোমালোকৰ ইয়াত কাৰোবাৰ মানস থাকে ইয়াত মন্দিৰৰ ওচৰত আহি তেওঁৰ ওচৰত প্ৰাৰ্থনা কৰিলে সমস্ত মানস পূৰণ কৰি তেওঁ দিবই আমি আৰু বেছি ক'ব খোজা নাই ইয়াত মন্দিৰৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ গোটেই সমস্ত দেশৰ জানো উন্নতি আৰু জ্ঞানী হয় মই তেওঁলোকৰ ওচৰত এটা প্ৰাৰ্থনা ক্ষমা জনাইছোঁ আৰু হৰগুৰি মন্দিৰৰ এইটো পুখুৰী ইয়াতে মানে শাওণ মাহত পূজা পাতল চলি আছে আৰু ইয়াতে বহুত মাছ তো আজিৰ এই ভিডিঅ'টো এইখিনিয়ে আৰু লগ পাম এটা নতুন ভিডিঅ'তে আৰু যদি ছাবস্ক্ৰাইব কৰা নাই কৰি থৈ দিব কেনে লাগিল হৰগুৰি মন্দিৰটো কমেণ্ট ছেকশ্যনত কওক আপোনালোকে ছাবস্ক্ৰাইব কৰি থৈ দিব তো আজিৰ ভিডিঅ' এইখিনি লগ পাম এটা নতুন ভিডিঅ' তেতিয়ালৈকে বাই বাই